Hello guys, কি খবৰ সকলোৰে? I hope সকলোৱে ভালে আছে. Welcome back to my channel. আপোনালোক সকলোকে মই মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো. So friends, আপোনালোকে থাম্বনেইলখন দেখি গমেই পাইছে. গতিকে আগৰ ভিডিঅ'ত কোৱাৰ দৰে এই ভিডিঅ'টো মই আকৌ Meesho মেখেলাচাদৰ হল ভিডিঅ' লৈ আহিছো. গতিকে মই তিনিযোৰ মেখেলাচাদৰ শেয়াৰ কৰিম আপোনালোকৰ ওচৰত আৰু মই নিশ্চিত যে আপোনালোকে মেখেলাচাদৰ কেইযোৰ বহুত বেছি ভাল পাব আৰু যেহেতু এতিয়া বহাগ মাহ বিয়াৰ সিজন চলি আছে গতিকে আপোনালোকে বিয়াৰ সিজনতো এনেকুৱা মেখেলাচাদৰবোৰ পিন্ধিব পাৰিব গতিকে বেছিকৈ পলম নকৰি আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰো প্ৰথমতে দেখুৱাবলৈ লৈছো মই এইযোৰ পলি সিল্কৰ মেখেলাচাদৰ আৰু আসলতে এইযোৰ মায়ে লৈছে যদি আপোনালোকে মোৰ আগৰটো ভিডিঅ' চাইছে তেতিয়াহ'লে গম পাব সেম এনেকুৱা ডিজাইনৰে মই মোৰ বাবে এটা বেবি পিংক কালাৰৰ মেখেলাচাদৰ লৈছিলো সো তেনেকুৱা সেম ডিজাইনৰে হয় বাট এইযোৰ কালাৰটো লাইট গ্ৰীন হয় সো আপোনালোকক মই দেখুৱাইছো প্ৰথমতে মেখেলাখন এইখন হ'ল মেখেলাখন আৰু খুবেই আহল বহল মেখেলাখন আপোনালোকে চাব পাৰে 1.75 মিটাৰ দিয়া আছে গতিকে খুবেই আহল বহল ধুনীয়াকৈ আপোনালোকে পিন্ধিব পাৰিব গতিকে মেখেলাখনৰ ডিজাইনটো এনেকুৱা মেখেলাখনৰ ওপৰৰ এনেকুৱা গোল্ডেন আৰু সিলভাৰ জাৰি উফেন ৱৰ্ক আছে দেখিব পাৰে মানে গুণাৰ কাম কৰা আছে সৰু সৰু বুটা বসা এনেকুৱা ধৰণৰ ডিজাইনৰ ফুল আছে আৰু গাইস বাকি আপোনালোকে তলৰ ডিজাইনটো দেখিব পাৰে গোল্ডেন আৰু সিলভাৰ এগেইন এনেকুৱা ধুনীয়া এটা ডিজাইনত কাম কৰা আছে আৰু বাকি মেখেলাখনৰ বৰ্ডাৰটো এনেকুৱা গোল্ডেন আৰু অকমান ব্লেকিশ টাইপৰ গুণা ৱৰ্ক কৰা আছে বহুত ধুনীয়া হয় বহুত গ্লেজ কৰিছে আপোনালোকে দেখাই পাইছে যেনেকুৱা ধৰণৰ আছিল ইমেজত কালাৰ সেম তেনেকুৱা আহিছে আৰু কোৱালিটিও গাইস বহুত ধুনীয়া হয় চাদৰখনো একেই মেখেলাখনৰ নিচিনাই আৰু আজিকালি মেখেলা আৰু চাদৰৰ ডিজাইনবোৰ সেমে থাকে গতিকে চাদৰখনটো এনেকুৱাই পাব গুটি গাটুতে এনেকুৱা ধৰণৰ ডিজাইনটো পাব এনেকুৱা ধৰণৰ আৰু বৰ্ডাৰটো এনেকুৱা আৰু বাকি তলত সেই মেখেলাখনৰ নিচিনা আপোনালোকে একদম একজাক্ট ডিজাইনটো পাব আৰু ইয়াৰে পিছৰ ব্লাউজটো দেখুৱাইছো আপোনালোকক মই ক'ব পাহৰিলো যে চাদৰখনৰ লেংথটো 2.75 মিটাৰ ভালেইখিনি লেংথ ওয়াইজ দিয়া আছে গতিকে ইয়াৰে পিছত এইখিনি হ'ল ব্লাউজৰ পিছটো গোটেই ব্লাউজটোত এনেকুৱা ডিজাইনটো পাব আৰু ব্লাউজটো 0.75 মিটাৰ দিয়া আছে তো ফ্ৰেন্ডস ইয়াৰে পিছত আকৌ এযোৰ পলি সিল্কৰ মেখেলা চাদৰ আৰু ইয়াৰে ব্লাউজ পিছটো মই আসলতে বিচাৰি পোৱা নাই কিন্তু মই আপোনালোকক কৈ আছো কেনেকুৱা ধৰণৰ গতিকে প্ৰথমতে দেখুৱা মেখেলাখন এইখনো গাইস বহুত ধুনীয়া হয় আসলতে মই বহুত আগতে লৈছিলো 2 বছৰ বেছি হ'ল গতিকে এই মেখেলাখন মোৰ মিশোৰ পৰা লোৱা প্ৰথম মেখেলা চাদৰ আছিল আৰু পাৰচেজ কৰা গতিকে এক্সপেৰিয়েন্স বহুত ভাল পালো সো সেইভাবে মেখেলা চাদৰবোৰ লৈ থাকিলো গতিকে এইখন আপোনালোকে চাব পাৰে ইয়েলো কালাৰৰ পলি সিল্কৰ মেখেলা চাদৰ হয় বহুতই সিম্পল কিন্তু বহুত এলিগেন্ট লুক দিয়ে সো চাব পাৰে আপোনালোকে কিমান গ্লেজ কৰিছে আৰু ইয়াটো উভেন জাৰি উভেন ৱৰ্ক কৰা আছে আৰু মাজে মাজে অকমান ব্ল্যাক এন্ড ৰেড কালাৰৰ মানে কম্বিনেশন আছে আৰু বাকি বৰ্ডাৰখিনি আপোনালোকে চাব পাৰে তলৰ চাব পাৰে গাইস এইখন মেখেলাও কিমান আহল বহল বহুত ধুনীয়াকৈ মানে হকত আগত লুকেও পিন্ধিব পাৰিব আৰু বহুতেই ভাবে ন যে মেখেলা চাদৰবোৰ অকমান চুটি আহে বা লেংথ ওয়াইজ কম আহে এনেকৈ ভাবে বাট মই যিকেইযোৰ মেখেলা চাদৰ লৈছো বহুত ধুনীয়া হয় আৰু গতিকে এইবোৰো আপোনালোকে ধুনীয়াকৈ পাৰচেজ কৰিব পাৰিব ল'ব পাৰিব আৰু আপোনালোকে মানে ৰিগ্ৰেট নকৰিব লোৱাৰ পিছতো সো এইখন মেখেলাখন সিম্পল বাট বহুত ধুনীয়া হয় ইয়াৰে পিছৰ চাদৰখন এনেকুৱা গোটেই চাদৰখনতে এনেকুৱা মেখেলাখনত থকা এই ডিজাইনটো পাব আৰু বাকি বৰ্ডাৰবোৰ এনেকুৱা ধৰণৰ আৰু ইয়াত মই অকমান ব্লু আৰু ৰেড কালাৰৰ কম্বিনেশন দি দহি গুঠিছো আৰু সো গোটেই চাদৰখনতে এনেকুৱাকৈ পাব আৰু চাদৰখনৰ লেংথ 2.75 মিটাৰ আৰু বহুত আহল বহল হয় সো আপোনালোকে ডেফিনেটলি ওয়্যাৰ কৰিব পাৰিব আৰু গাইস ইয়াৰে যদি মই আপোনালোকক ক'লো ব্লাউজৰ পিছটো এনেকুৱা ধৰণৰ হয় একদম সেম যেনেকুৱা এই ডিজাইনটো দেখিছে গাইস গোটেই
ব্লাউজটোতে এই ডিজাইনটো থাকিব আৰু বৰ্ডাৰটো এনেকুৱা থাকিব ব্লাউজৰ গতিকে সেম হয় সো বহুত বেছি ধুনিয়া হয় কাপোৰযোৰ পিন্ধি বহুত বেছি ভাল পাব আহল বহল হয় কোৱালিটি ধুনিয়া হয় সো এইযোৰ আপোনালোকে এনেকুৱা ধৰণৰ বিয়াৰ সিজনবোৰত পিন্ধিব পাৰিব আৰু ইয়েলো কালাৰটো ফেয়াৰ টু মিডিয়াম স্কিন টোনৰ লোককে পিন্ধিব পাৰিব মানে তেওঁলোকক বেছি ফুটি উঠে সো ডেফিনেটলি আপোনালোকে এইযোৰ পাৰচেজ কৰিব পাৰিব সো ফ্ৰেণ্ডছ শেষৰ যোৰ মেখেলা চাদৰ এইযোৰ মুগা কালাৰৰ অৰ্থাৎ বিচ কালাৰৰ আৰু এইযোৰ বিহুৰ আগতেই লোৱা কিন্তু এইযোৰ মই মাক গিফ্ট দিছিলোঁ বিহুত পিন্ধিবলৈ গতিকে মায়ে চিলাইছে বিহুত পিন্ধিব পৰাকৈ বহুত ধুনীয়া এইযোৰ মেখেলা চাদৰ লৈছিলোঁ মই আগতে দেখুৱাইছিলোঁ কিন্তু এতিয়া ষ্টিচ কৰা নাছিলোঁ গতিকে ষ্টিচ কৰিছে মায়ে এইযোৰ প্ৰথমতে দেখুওৱা মেখেলাখন খুবেই ধুনীয়া আৰু ইয়াৰে মেটেৰিয়েলটো হ'ল বানাৰসী সিল্ক মেটেৰিয়েল খুবেই ধুনীয়া হয় মানে একদম অৰিজিনাল মুগা নিচিনাই লাগে ফটোত দেখিলে আপোনালোকে চাব পাৰে বহুত ধুনীয়া লাগিছে গাইজ পিচ আৰু ৰেড কালাৰ কম্বিনেশ্যনটো এনেও ধুনীয়াই আমি যিখিনি অসমীয়া মানুহে মুগা মেখেলা চাদৰ পিন্ধো তাৰটো তুলনা কাৰো লগতেই নহয় গতিকে এইযোৰ যদিও অৰিজিনাল নহয় কিন্তু তথাপিও দেখিবলৈ বহুত ধুনীয়া হয় আপোনালোকে দেখাই পাইছে ফটোত কিমান গ্লেজ কৰিছে গতিকে এইখনৰ আহল বহল হয় মেখেলাখন যদি আপোনালোকে ট্ৰাই কৰি চাব পাৰিব গাইজ কিয়নো মানে যেনেকুৱা আছিলে ইমেজত সেম তেনেকুৱা আহিছে আপোনালোকে একদম ৰিগ্ৰেট নকৰে লোৱাৰ পিছত মই মানে একদম 100% গেৰেণ্টি দি ক'ব পাৰোঁ বহুত পচন্দ কৰিব আপোনালোকে আৰু গতিকে এনেকুৱা ধৰণৰ আৰু ফুলবোৰ এনেকুৱা ডিজাইন আৰু বৰ্ডাৰটো এনেকুৱা ধৰণৰ চাদৰখনো গাইজ খুবেই ধুনীয়া গোটেই চাদৰখনতে এনেকুৱা ডিজাইনটো পাব গোটেই চাদৰখনতে কিমান ধুনীয়া লাগিছে আৰু চাদৰৰ পটিবিলাক এনেকুৱা ধৰণৰ আৰু বৰ্ডাৰটো এনেকুৱা মেখেলাখনৰ নিচিনা সো গাইজ চাব পাৰে আপোনালোকে কিমান ধুনীয়া হয় মেখেলা চাদৰযোৰ পিন্ধাৰ পিছতো কিমান ধুনীয়া লাগিব সো আপোনালোকে স্ক্ৰীনতো চাব পাৰে আৰু গাইজ ইয়াৰে মেখেলাখনৰ এটা বস্তু মোৰ বহুত ভাল লাগিছে বহুত লাইট ৱেইট হয় আৰু যিহেতু এতিয়া গৰম সিজন কিন্তু পিন্ধি আপোনালোকে বহুত কমফৰ্টেবল পাব আৰু ইয়াৰে ব্লাউজ পিচটো গাইজ এনেকুৱা আপোনালোকে স্ক্ৰীনত চাব পাৰিছে মোৰ বহুত ডাঙৰ হৈছে বিকজ মায়ে চিলাইছে মাৰ জোখত গতিকে এনেকুৱা চিম্পল হয় মুগা কালাৰ আপোনালোকে এনেকুৱা এইটো ব্লাউজ অৰিজিনেল মুগা মেখেলা চাদৰৰ লগতে পিন্ধিব পাৰিব বহুত ধুনীয়া লাগিব সিম্পল হয় ধুনীয়া খুবেই ধুনীয়া গ্লেজ থকা এযোৰ মেখেলা চাদৰ গতিকে আপোনালোকে ডেফিনেটলি এইযোৰ ল'ব পাৰিব পাৰচেজ কৰিব পাৰিব সো ফ্ৰেণ্ডছ এই তিনিযোৰেই আছিলে আজি মোৰ মিশো মেখেলা চাদৰ হল কেনেকুৱা পালে ভিডিঅ'টো প্লিজ কমেণ্ট কৰি জনাব কোনযোৰ বেছি ভাল লাগিছে ক'ব আৰু লগতে তিনিযোৰৰে লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে চেক কৰি চাব পাৰিব আৰু লগ পাম আৰু এটি নতুন ভিডিঅ'ৰ সৈতে সো টিল দেন বাই বাই এণ্ড টেক কেয়াৰ